Good morning guys. আজি ভিডিঅ'ৰ ষ্টাৰ্টিং বৰচুকৰ পৰা সুনীল মই আমাৰ লালপৰি সুনীল আৰু মই গাইছ কিবা যদি শুনা নাই বেলেগ কথা বাৰু বম গাড়ীৰ আৱাজ আমি আমাৰ মানে ফুৰিব যাম আজি প্লেনিং আছিল 7:30 এইকেইটাৰ কাৰণে গাইজ এতিয়া কেইটা বাজে চালি হ'ল এইটো 9:12 তো ইফালদি অলপ ৰখি আছোঁ মানে বাকীকেইটা আহি আছে লগৰ প্ৰদীপতে আমাক পিছ পেলাইছিল বেচেৰাহঁত আমাৰ কাৰণে ৰখিল ইহঁতে পিছ পৰিল এতিয়া গাইজ এইখিনি ৰাস্তা যাচোন যা ভাবলা কিমান চাউণ্ড গাইজ এইখিনি ৰাস্তা নেদে টায়াৰ ফুট পোৱা বাবুৱাত কওক গাইজ এইখিনি ৰাস্তা নেদেখাওঁ জালুকবাৰীৰ পিছত দেখাম তো তাৰে পৰা আমি ব্লগ কণ্টিনিউ কৰিম তো প্ৰদীপহঁতৰ কাৰণে এতিয়া ৰখি আছোঁ প্ৰদীপহঁতক ছিগনেল দিব দিছে তো যাওঁ আৰু সেয়া গাইজ পিছফালে দুটা স্কুটি সেই দুটা আমাৰে গেঙৰ দিয়ক গাইজ আমাৰ লগত আজি গাড়ী বহুত গাড়ী এয়া দুটা স্কুটি যি সন্মুখত যাই আছে ছাইডত মানে এই দুটাও আমাৰ এইটোও আৰু ইটোও এই চাইচোন ইমান খেচৰা চলি দামৰা শুনে অলপ ভালোচোন ভালো গোটে ৰাইডাৰ ওলছি তাৰপিছত গাইজ ৰাস্তা যিটো ৰাস্তা মাজে মাজে খাল আছে দেখাম নেকি ৰ'ব দেখি আছোঁ মানে খালৰ অভাৱ নাই না গোটে বৰষুণ দিছিল আৰু খাল বনি গৈছে গাইছে এয়া ৰাস্তা এগলা গোটেই ইটা ভাল কৰি আছে মই দুদিনমান আগত গৈছিলোঁ মানে এইটো ভিডিঅ' অলপ আগৰ দিয়ক আৰু গাইজ অলপ আগত এটা সৰুকৈ কাণ্ড হৈ গৈছে মানে আমাৰ লগত আৰু দুখন গাড়ী আছে পালচাৰ 220 আৰু দুখনটো স্কুটি দেখা পালে মানে ছাইড দিয়ে আমি ভালেখিনি স্পীডত আছিলোঁ 90 মানত আছিলোঁ থাকোঁতে মানুহ এটাই হঠাৎ পাৰ হৈ গৈছে তো আগত চাৰিচকীয়া আছিল আমিও দেখা নাই ভাগ্য ভাল ABS আছিল আৰু ব্ৰেক মাৰি দিছোঁ বলক জালুকবাৰী ব্ৰিজ পালোঁ অলপ চাওক চাইখিনি ব্ৰিজৰ পিছৰ পৰা দেখি আছোঁ গাইজ শৰাইঘাট এই ছাইডত আমাৰ ভাইজান এইটো পালচাৰ 220 ৰেকি আৰু এটা আছে পালচাৰ 220 গাইজ তাক ময়ে লগ পোৱা নাই এতিয়ালৈকে আগত যাই লগ পাম তো অলপ এইটো এনজয় কৰক ব্ৰিজ Mama said you're meant to burn as bright as a star among the midnight sky. All the pressure blinded me, but now I see I'm no different from the rest. गाइस क्या शानदार नज़ारा है आए हाय दिल खुश हो गया साइडत बिल सौখন ইন্দিৰা গান্ধী ইনডোৰ ষ্টেডিয়াম আমি ডেষ্টিনেশ্যনলৈকে যোৱাই নাই তাতে ইমান ধুনীয়া ভিউ ডেষ্টিনেশ্যন যোৱাৰ পিছত চাব না কি এটা ভিউ এই চাওক সন্মুখত পাহাৰ তাৰপিছত এয়া বিল তাৰে পৰা গাইজ তেজপুৰৰ গাড়ী যায় তাৰ পৰা কোনোবাৰ যদি মাথা গেছি গেলি হ'ল ফুটা বাল্টি ৰাংবা দিব সেয়া পাহাৰ চাইডে যাই আছোঁ মজাটো বেলেগ কিন্তু ফিল ফেক্টৰ জুবিন দাই কৈছিলে আজিকালি চব ফিল ফেক্টৰ ফিল ল'ব লাগে ফিল লৈ সদায় আগবাঢ়িব লাগে সেইকাৰণে আমি ফিল লৈ আগবাঢ়ি আছোঁ গাইজ বতৰ ভাল মানে সেইদিনা বম ৰ'দ দিছিল দে গাইজ যোনদিনা আমি গৈছিলোঁ এইটো অলপ আগৰ ভিডিঅ' দুদিনমান গাইজ দিছিল ৰ'দ কিন্তু ভালো লাগছিল আমি 7টা বজাতে ওলোৱাৰ কথা 9টা বজাত ওলাইছোঁ গাইজ ইয়াতে আমি আমিনগাঁৱত অলপ টাইম ৰখছোঁ মানে পিছত লগৰকেইটা আছে সিহঁতক পাৰ কৰাই আহিলোঁ আমি মানে স্পীডত আহি আছিলোঁ সেইটো চাইড দি মানে ৰাস্তাৰ সেইটো চাইড দি ইয়াতে আছে সেইটো চাইডত তো ৰখি দিলোঁ ইয়াতে আহি আছে অলপ টাইম ৰখোঁ গাইজ তাৰপিছত দেখাই আছোঁ আজি ডেষ্টিনেশ্যন ক'ত যাই আছোঁ যোৱাৰ পিছত কম ছাৰপ্ৰাইজ এটা আমাৰ গোটেই ৰাইডাৰ ফেমিলি গোটেই
আহিব আৰু লাহে লাহে বাকীকেইটা ক'ত ৰ নামিখিনি ভিডিঅ' এটা ল'বি পিছত ল'বি দে গাইজ এইকেইটা দুটা আছে আমি আছোঁ দুটা তো অভি প্ৰদীপ মই সুনীল বাকীকেইটা আহি আছে বোলে তো যাই থাকোঁ গাইজ তাৰপিছত আমাৰ টোল প্লাজাত ৰখিম ন টোল প্লাজাত ৰখিম টোল প্লাজাত ৰখি দিম গাইজ এইকেইটা আহাই নাই এটা আগত গৈছে আৰু আমি কেইটা এতিয়া যাই আছোঁ মানে গাইজ এটা আগত গ'ল আৰু আমি বাকীকেইটা আছোঁ বাকীকেইটা মানে দুটা 220 দুটা আছিল এইটো এটা আৰু এটা আগত গ'ল আৰু স্কুটি এটা ইয়াৰ পিছত পেলাই থৈ আহিলোঁ আৰু এটা বা ক'ত আছে মুঠতে তো আমি এইকেইটাই আছোঁ কিন্তু এটা চিট খালী আছিল বাৰু বাকী আমি 9জন মানুহ আছিলোঁ গাড়ী 220 দুটা স্কুটি দুটা 4টা আৰু মোৰটো এটা 5টা গাড়ী আছিল তো বলক না কি চাই থাকক এইখিনি ইমান নেদেখাওঁ আগত যাই দেখাওঁ গাইজ মই এইখিনিতে আপোনালোকক এটা ভাল কথা কওঁ দেই ৰাইডত যাব লাগে ফুৰিব লাগে মনটো ভাল লাগে গ'লে যিকেইটাৰ লগত যায় ৰেচ নলগাব যে সিহঁতে ইমান স্পীড গৈ আছে ময়ো যাওঁ সেনেকুৱাকৈ নাযাব তো অলপ ভাল কথা মই জানো না শিকাই দিলোঁ এইকাৰণে অলপ মানে সঁচাই মানে চিৰিয়াছলি ৰেচ লগাব নালাগে গৈছে যাওক এটা লিমিট এনেও এটা লিমিটত যাব লাগে যে 70-80 এটা লিমিট ধৰি কিনে গোটেইকেইটাই যাওঁ আমি এনেই আৰু খালী ৰাস্তা আছিল কাৰণে অলপ উঠাইছোঁ হা আপোনালোকে ইমান নুঠাব চাই ইনস্পায়াৰ নহ'ব কাৰো পৰা নিজে যিখিনি পাৰে সেইখিনিলৈকে থাকক তো বাকী হেৰি কি আছিল এটা ভাল কথা আৰু এটা কথা কওঁ এণ্টৰ্কৰ কিন্তু পাৱাৰ আছে কিন্তু গাইজ মানবা লাগব পাৱাৰ আছে আমাৰ লগে লগে আহি আছিল আমি 109 উঠাই দিলোঁ আমাৰ লগে লগে আহি আছিল গাইজ এয়া হ'ল চাংচাৰি বৰষুণ দিছিল দুদিনমান আগত সেইকাৰণে ভিউ কিন্তু মজা হৈ আছে ভিউ চাইছে না ছাইডৰ ভিউ আকাশ গোটেই মজা গোটেই একদম আমি সদায় মজা ভিউত যাওঁ আমি য'ত যাওঁ ভিউও ভাল হৈ যায় নেচাৰে আমাক ভাল পায় না গাইজ সন্মুখত দুনিয়াৰ গাটা মানে ৰাস্তাৰ মাজত খাল বুলি ক'ব পাৰি এতিয়া ৰাস্তাত গাটা আছে না গাটাত ৰাস্তা আছে ধৰবাই পৰা নাই গাইজ যিমান গাটা হাইৱে নহওঁতে গাইজ মই খালত চলি আছোঁ গাড়ী কি মাছ মাৰিছে মজা লাগছে কিন্তু আমি গাঁৱৰ মাজত আছোঁ ভাল লাগিছে স্কুল আমি দেখা নাই এইটো বেলেগ কথা মুক্তাপুৰ হাই স্কুল মুক্তাপুৰ হাই স্কুল এখন মুক্তাপুৰ স্কুল মই এসময়ত তাতে পঢ়িছিলোঁ গণেশগুৰিৰ পৰা আহিছিলোঁ যাতে পঢ়িবৰ কাৰণে বুজি পাইছে কি নাই গাইজ আমাৰ বাকী টিমমেট কেইটাই এইটো ঘৰচোন মই হেলমেটটো খুলিলোঁ বাকী টিমমেট কেইটাই গাইজ সেই কি আছিল তাহাঁতক ক'লোঁ খালী ৰাস্তা একদম চিধা ৰাস্তা অলপ স্পীড নাই ইটা নুশুনে যেতিয়া কওঁ যে লাহে লাহে যা তিতা 100 ক্ৰছ এতিয়া আমি কেইটাই ৰখি আছোঁ অভি প্ৰদীপে কেমেৰা ধৰি আছে ই জাষ্ট আপোনালোকক লোকেশ্যনটো দেখাবৰ কাৰণে ৰখি দিলোঁ চাই লওক একদম এইফালে এবাৰ দেখাই দিওঁ গাইজ কি মই কৈছোঁ এই ৰাস্তা হৈছে হাইৱেতকৈ বহুত ধুনীয়া লাইন আপ আগত ৰখাই দিয়া ঐ লাইন কৰা গাইজ এইয়া এইটো এটা 2টা 3টা এইটো মোৰ লালপৰি 4টা গাড়ী ওলাইছোঁ গাইজ এই গাইজ ভিউ কিন্তু মই কৈছোঁ বেয়া ছেক্সি ভিউ একো মানে এটা ইনষ্টাগ্ৰামত এটা ৰীল আছে নহয় আছলি মজা মঞ্জিল কা নেই সফৰ কা হে ৰাস্তো কা হে সেয়ে আৰু আছলি মজা ৰাস্তো কা হে তো চবে ঘূৰি ঘূৰি চাই আছে ভাল লাগিছে মোৰ তো এইকেইটা এটা ৰাইডাৰ আমাৰ থাকি গৈছে পিছফালে ফটো উঠি আছে আৰু আমাৰ বাকীকেইটাই চব লাইন আপ একফালৰ পৰা লাইন দেখাই আছে
over the edge. Feel like I'm floating through the air. The pain I felt is paid for, all is said and done. Oh, I am restricted, fixed upon. গাইজ সাইডত কি ভিউ সদায় মনটো ভাল ৰাখিবৰ কাৰণে প্ৰকৃতিৰ লগত মিলি থাকিব লাগে সেইকাৰণে মাজে মাজে ৰাইড কৰিব লাগে ৰাইড কৰিলেহে জাগা চোৱা যায় আৰু জাগা চালেহে মনটো ভাল থাকে মানে প্ৰকৃতিৰ লগত যিমান মিলিব আপুনি সিমান মনটো ভালে থাকিব না সেইকাৰণে ৰাইড কৰিলে মনটো ভালে থাকে আপুনি কৰ্মব্যস্ততাৰ মাজৰ পৰা অলপ ওলাই আহি অলপ মাজে মাজে ৰাইড কৰকচোন মনটো কি ধুনীয়া লাগিব অলপ ফুৰক ৰাইড নকৰে ফুৰক তো এইকাৰণে ৰাইড ইজ ইম্পৰ্টেণ্ট Over the edge, feel like I'm floating through the air. The pain I felt is paid for, all is said and done. Oh, I am restricted, fixed upon the web. I need to kick the habit that my mind is breathing in. Break out, I've got to see. Spent all my life holding on. গাইজ ফাইনেলি মানে ক'ৰবাত আহিব খুজিছিলোঁ ক'ৰবাত গ্ৰাছলেণ্ড আহিছোঁ ক'ৰবাত এইয়া গ্ৰাছলেণ্ড বোলে এইফালে আছে কিন্তু এণ্ট্ৰি ফিজ লয় তো বাট সেইকেইটা যাই আছে ইয়াত তলত যাই আছে এইকেইটা গাইজ জাগা কিন্তু চেক্সি যিটো কথা মজা But my walls have kept me down. Now I'm lost and I'm afraid, and I'm close to hit the ground. You said I'd fly away. You said I'd fly anyway. But I keep on falling. Bro. Oh. Hi bro. Bro, যাই আছো গাইজ বলক অলপ দেখাই দিওঁ বিচাৰি বিচাৰি পাগলা হৈ গৈছোঁ এই জেগাত ৰাতিপুৱা 7টাত ওলোৱাৰ কথা 1 বজাত ইয়াতে আহি পাইছোঁ এতিয়া লাহেকৈ ওলাই কিনে যাওঁতে অলপ সময় লাগব যাই থাকোঁ আৰু লাহে লাহে এইয়া গাইজ ক'ত আহিছোঁ চাওক ভালকৈ উঠিম তলেদি যাওঁ গাইজ অলপ এইফালেদি ওপৰত উঠি যাম চাওক কুলু 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 শব্দ পানীৰ গাইজ পিছফালে অলপ অলপ Mama said you're meant to burn as bright as a star among the midnight sky. All the pressure blinded me, but now I see I'm no different from the rest. You said I'd fly away, but গাইজ বহুত দেৰি হৈছে ফুৰিব আহিছিলোঁ মনটো ভাল কৰিব বয়াহে হৈছে দে আৰু যাওঁ টাটা গাইজ যাওঁতে যদি অলপ পাৰোঁ দেখাই আছোঁ বাই বাই তো গাইজ টাটা আমাৰ ভিডিঅ' আজি এইখিনিয়ে আছিল এইটো শৰাইঘাট চবে দেখাই পাইছে আৰু নতুনকৈ দেখুৱাৰ একোৱে নাই তো অলপ দেখিছোঁ হ'লেও চাওক কথা নাই তো ৰাইড কৰক ৰাইড কৰিব লাগে ক'লোৱে অলৰেডি ৰাইড কৰিলে মন ভালে থাকে তো মন ভালে ৰাখিবৰ কাৰণে ৰাইড ইজ ইম্পৰ্টেণ্ট তো টাটা আজিৰ ভিডিঅ' এইখিনিয়ে আছিল
বাই বাই শৰাইঘাটৰ পৰা টাটা আকৌ লগ পাম নতুন এটা ভিডিঅ'ত টাটা